हेलो गाइस अस्सलामु अलैकुम वेलकम बैक टू माय यूट्यूब चैनल আপোনালোকে দাৰপা কি এছএছএলসি বা মেট্ৰিকৰ আপোনাৰ লিষ্টটো কেনেকৈ চাব পাৰি তো আপোনালোকক দেখাম আজি ফাৰ্ষ্ট অফ অল মই গুগল বা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ললো লগে লগে দাৰপান বুলি মাৰি দিব আপুনি দাৰপান বুলি সাৰ্চ কৰি দিব এইটো দাৰপান বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহি যাব আহাৰ লগে লগে ইয়াতে আপোনালোকে লগইন কৰিব লাগিব ইয়াতে আপোনাৰ 10 ডিজিটৰ মোবাইল নম্বৰ দিব লাগিব তাৰ পিছত ডেট অফ বাৰ্থ আৰু 4 ডিজিটৰ পিন দিব লাগিব 4 ডিজিটৰ পিন মানে আপোনালোকৰ ইয়াৰটো ডেট অফ বাৰ্থৰ ইয়াৰটো দিব লাগিব ইয়াতে আৰু ইয়াতে মই মোবাইল নম্বৰটো দি দিও আৰু ডেট অফ বাৰ্থটো দি দিও ঠিকনা লগইন কৰি আপোনালোকক দেখাই আছো আৰু মই লগইন কৰি দিলো লগইন কৰাৰ লগে লগে এনেকা এটা ইন্টাৰফেস আহিব এনেকুৱা এটা ইন্টাৰফেস আহিব মই তিনিটা কলেজত এপ্লিকেশন কৰিছো তাৰ ভিতৰত চাও এতিয়া কেইটা কোনটো কলেজত সিলেকশন হৈছো ইয়াত আহাৰ লগে লগে মাই এপ্লিকেশন বুলি এটা লিখা আছে তাতে আপোনালোকে ক্লিক কৰি দিব মাই এপ্লিকেশন বুলি লিখাটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকা এটা ইন্টাৰফেস আহি যাব মই দেখা মতে দুটা কলেজত সিলেকশন হৈছো তো কংগ্ৰেছ you have been offered admission by the institution please accept admission offer in our one institution only এই দুটা কলেজত মই সিলেকশন হৈছো ইয়াতে সিলেকশন হোৱা নাই মই not selected in the selection or waiting by the institution it এনেকুৱা লিখা আহিলে ভাবিব যে আপোনালোকে সিলেকশন হোৱা নাই ইয়াতে মই দুটা কলেজত সিলেকশন হৈছো মোৰ ইচ্ছা মতে দুটাৰ ভিতৰত এটা কলেজত মই এডমিশন ল'ব পাৰিম আৰু আপোনালোকে যদি দুটাৰ ভিতৰত যোনটোত এডমিশন ল'ব খোজে তেনেহলে accept admission request বুলি ক্লিক কৰি দিব এতিয়া মই দুটাৰ ভিতৰত এটা accept কৰিম মই এডমিশন ইয়াতে accept কৰি দিলো ইয়াতে লিখা আছে কি লিখা আছে এটা চাই লওক আপোনালোকে জুম কৰি দেখাই দিছো চাই ল'ব পাৰে লিখাটা পঢ়াৰ পিছত মই accept admission বুলি ক্লিক কৰি দিলো accept কৰি দিয়াৰ লগে লগে এনেকা এটা ইন্টাৰফেস আহিব admission accepted now visit institution for final admission আপোনালোকে এডমিশন ৰিকুৱেষ্ট হৈ গৈছে এতিয়া আপোনালোকে কলেজত যাই কিনে আপোনালোকে নিজৰ মেট্ৰিকৰ প্ৰমাণ পত্ৰ দি এডমিশনটো কৰিব পাৰে আৰু এডমিশনৰ কাৰণে কি কি লাগে চাই লওক আপোনালোকে ইয়াতে লিখা আছে admission request accepted by you now visit the institution with all the necessary documents for admission like original class 10th admission card mark sheet etc along with the passport size photo between 1 তাৰিখ 7 মাহ 2022 to 4 তাৰিখ 7 মাহ 2022 1 তাৰিখৰ ভিতৰৰ পৰা 4 তাৰিখৰ ভিতৰত জমা দিব লাগিব আপোনালোকৰ ক্লাস 10 ৰ মাৰ্কশিটটো পাসপোৰ্ট সাইজ ফটো এইবিলাক দিব লাগিব ইগনে আপোনাৰ ফাইনেল এডমিশনটো কৰিব লাগিব আপোনালোকক সম্পূৰ্ণ প্ৰসেসটো দেখাই দিলো এতিয়া আপোনালোকে চাব পাৰিব কেনেকৈ কৰিব পাৰে ধন্যবাদ